আজিৰ গুৱাহাটী দ্ৰুতগতিত ভিৰ আৰু পোহৰেৰে ভৰপূৰ। কিন্তু আপুনি কেতিয়াও ভাবিছেনে ৭৫ বছৰ আগতে এই চহৰখন কেনেকুৱা আছিল? আজি আপোনাক এটা যাত্ৰাত লৈ যাওঁ য'ত আপুনি পুৰণি গুৱাহাটীৰ আভাস পাব, শান্ত, সহজ আৰু অত্যন্ত আকৰ্ষণীয়। 1950 চনত গুৱাহাটী আছিল এখন সৰু কিন্তু ধুনীয়া চহৰ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আছিল। চহৰখনৰ মাজত পাহাৰ আৰু গাঁও বিস্তৃত আছিল। য'ত এতিয়া পকী ৰাস্তা আছে তাত আগতে মাটিৰ ৰাস্তা আছিল, আৰু য'ত আজিৰ ফ্লাইঅভাৰ আছে তাত আগতে মহৰ গাড়ী চলিছিল। সেই সময়ত গুৱাহাটীৰ বেছিভাগ মানুহে কৃষি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত আছিল। মহিলাসকলে পৰম্পৰাগত মেখেলা চাদৰ পিন্ধিছিল আৰু ওচৰ চুবুৰীয়াসকলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছিল। এবাৰ এই ছবিখনলৈ মন কৰক। ধৰিব পাৰিছেনে? এই ছবিখন 1925 চনত তোলা। এই ছবিখনত থকা পথটো সেই সময়ৰ GS ৰোড, যিখন আজিৰ গুৱাহাটীৰ আত্মা। যেতিয়া এই ৰাস্তাটো কেৱল এটা নিস্তব্ধ আৰু পকী পথ নাছিল, আৰু প্ৰতিটো পাকতে এটা কাহিনী আছিল। 1925 চনত GS ৰোড বুলি কোৱা নাছিল, বৰঞ্চ শ্বিলং ৰোড বা হিল ৰোড বুলি কোৱা হৈছিল। গুৱাহাটী আৰু শিলচৰৰ সংযোগী মূল পথ আছিল। পকী পথ নাছিল, মাথো মাটিৰ পথ আছিল। দুয়োফালে সেউজীয়া বাঁহ গছ আৰু যান বাহন নাছিল, মাথো শান্তিপূৰ্ণ পৰিৱেশ আৰু মানুহে লাহে লাহে খোজ কাঢ়িছিল। সেই সময়ৰ GS ৰোড গাঁৱৰ পৰা অহা ব্যৱসায়ীসকলে নিজৰ উৎপাদিত সামগ্ৰী, চাউল, শাক পাচলি, বাঁহ আৰু কাঠ কঢ়িয়াই লৈ ফুৰিছিল। কিছুমান ঠাইত জুপুৰিৰ দৰে দোকান আছিল য'ত মানুহে চাহ খাইছিল বা জিৰণি লৈছিল। ওচৰতে বাস কৰা ল'ৰা ছোৱালীবোৰৰ বাবে এই পথটো আছিল খেলপথাৰ, আৰু বয়োজ্যেষ্ঠসকলৰ বাবে ই আছিল জীৱন ৰেখা। GS ৰোডৰ কাষত সৰু সৰু গাঁও আছিল। খাৰঘুলি, বৰঝাৰ, গণেশগুৰিৰ দৰে ঠাইবোৰ এতিয়াও গাঁৱেই আছিল। বগা চাহাব মানে ব্ৰিটিছৰ কথা কৈছো। ব্ৰিটিছ ৰাজৰ সময়ত এই পথটো প্ৰশাসনিক বিষয়াই ব্যৱহাৰ কৰিছিল। চৰকাৰে জীপ বা ঘোঁৰা গাড়ীয়ে এই GS ৰোডত শ্বিলং গুৱাহাটীৰ মাজত যাত্ৰা কৰিছিল। পথটো বহুবাৰ মেৰামতি কৰা হৈছিল, কিন্তু বৰষুণে সকলো ধুই লৈ গৈছিল। তথাপিও মানুহে এই পথৰ সৈতে সংযুক্ত হৈ আছিল, কাৰণ এইখনেই আছিল পাহাৰৰ পৰা ভৈয়ামলৈ যোৱা দলং। আকৌ এক স্মৃতিলৈ উভতি যাওঁ। 140 বছৰ আগতে এই পথটো কেনেকুৱা আছিল জানেনে? আহকচোন সেই সময়লৈ অলপ উভতি যাওঁ, যদি সময় আছে হাতত। তেতিয়া গাড়ী নাছিল, মোবাইল নাছিল, মাত্ৰ ইতিহাসেৰে ভৰা এই নিস্তব্ধ পথটো আছিল। 1885 চনৰ আশে পাশে MG ৰোডক তেতিয়াও চৌক ৰাস্তা বা পট্টাঘৰ ৰোড বুলি জনা গৈছিল। নাও আৰু মহৰ গাড়ীৰ মূল সংযোগী পথ ব্ৰহ্মপুত্ৰৰ পাৰত চলি থকা মাটিৰ ট্ৰেক আছিল। সেই সময়ত MG ৰোডৰ আশে পাশে থকা অঞ্চলত ব্ৰিটিছ বিষয়াৰ বাংলোৰ লগতে কিছুমান স্থানীয় ব্যৱসায়ীৰ দোকান আছিল। মানুহে নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ ইয়ালৈ আহিছিল চাউল, কাপোৰ আৰু মছলা ব্যৱসায় কৰিবলৈ। তেতিয়া ব্ৰহ্মপুত্ৰ কেৱল এখন জীৱনদায়ক নদী নাছিল, MG ৰোডৰ বাণিজ্য আৰু যোগাযোগৰ কেন্দ্ৰবিন্দু আছিল। ইয়াত প্ৰতিদিনে নাও চলাচল কৰিছিল, গুৱাহাটীক অসম আৰু বংগৰ অন্যান্য অঞ্চলৰ সৈতে সংযোগ কৰিছিল। বান্দৰঘাট জীৱনেৰে ব্যস্ত আছিল, মানুহ, সামগ্ৰী, শব্দ আৰু প্ৰতিদিনে এটা নতুন কাহিনী। প্ৰতিটো পথৰ এটা আত্মা থাকে, আৰু GS নাইবা MG ৰোডৰ আত্মাটো এসময়ত ধূলিৰ মাজত খোজকাঢ়ি যোৱা অগণন খোজবোৰত নিহিত হৈ আছে। আজি আমি দ্ৰুতগতিত আগবাঢ়িছো, কিন্তু এই পিছ পৰি ৰোৱা খোজবোৰো এতিয়া আমাক কিবা এটা ক'ব বিচাৰে। আমি বহুতো কথা জানিলো। আহকচোন হাতত যদি অলপ সময় আছে, অলপ ধৰ্মস্থানৰ কথাটো জানি লওক। গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ শ শ বছৰ ধৰি বিশ্বাসৰ প্ৰতীক হৈ থকা ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শিৱধাম। কিন্তু জানেনে 100 বছৰ আগতে এই মন্দিৰৰ পৰিৱেশ কেনেকুৱা আছিল? আহকচোন 1925 চনৰ সেই শান্তিপূৰ্ণ গুৱাহাটীলৈ যাওঁ, য'ত শুক্লেশ্বৰ কেৱল মন্দিৰ নহয়, জীৱন ধাৰণৰ পদ্ধতি আছিল। শুক্লেশ্বৰ মন্দিৰটো 18 শতিকাত আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল, আৰু 1925 চনলৈকে ই গুৱাহাটীৰ ধৰ্মীয় জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। প্ৰতি সোমবাৰ আৰু মহাশিৱৰাত্ৰিত মন্দিৰত ভক্তৰ ভিৰ আছিল। মানুহে নদীত গা ধুই ফুল আৰু বেলপাত আগবঢ়াই প্ৰাৰ্থনা কৰিছিল। মন্দিৰটো সময়ৰ লগে লগে সলনি হ'ল। 1950 চনত কিছুমান অংশ পুনৰ নিৰ্মাণ কৰা হ'ল, আৰু লাহে লাহে ই ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ পৰিল। কিন্তু আজিও যদি আপুনি তাত থিয় হয়, তেন্তে 100 বছৰ আগৰ শান্তিপূৰ্ণ পৰিৱেশে আপোনাক স্পৰ্শ কৰিব, যেন এটা পুৰণি স্মৃতি ঘূৰি আহিছে। এই ফটোখন চাওকচোন। এয়া হ'ল গুৱাহাটী কটন কলেজ।
কিন্তু আজি নহয়, ৭৫ বছৰ আগৰ কটন কলেজ। আহকচোন সময়ৰ মাজেৰে অলপ ভ্ৰমণ কৰিবলৈ যাওঁ। 1950 চনৰ সময়ছোৱাত কটন কলেজ কেৱল এখন শিক্ষানুষ্ঠান নাছিল, বৰঞ্চ অসমৰ নৱজাগৰণৰ কেন্দ্ৰবিন্দু আছিল। আগতে ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ ডাঙৰ ছাল গছৰ তলত বহি পঢ়া শুনা কৰিছিল। কলেজখনৰ ৰঙা ইটাৰ অট্টালিকাবোৰ এতিয়াও একেই আছিল, যদিও তেতিয়া তেওঁলোকৰ শক্তি বেলেগ আছিল। কলেজীয়া ছাত্ৰ ছাত্ৰীক ধুতি কুৰ্তা, বগা চাৰ্ট আৰু কেতিয়াবা ইংৰাজী টুপি পিন্ধা দেখা গৈছিল। ছোৱালীৰ সংখ্যা কম আছিল, যদিও তেওঁলোকেও সমানেই প্ৰতিভাশালী আছিল। সেই দিনবোৰত কলেজৰ পুথিভঁৰালটো অত্যন্ত চহকী আছিল। প্ৰতিটো বিষয়ৰ কিতাপ আছিল। ইংৰাজী, সাহিত্য, গণিত, ৰাজনীতি আৰু বিজ্ঞান। শিক্ষকসকল আছিল ব্ৰিটিছ যুগৰ শিক্ষিত লোক আৰু তেওঁলোকৰ অনুশাসন অতি কঠোৰ আছিল। ভাৰতৰ স্বাধীনতাৰ পিছত কলেজৰ পৰিৱেশো সলনি হ'ল। ছাত্ৰ আন্দোলনৰ কথা আৰম্ভ হ'ল। কটন কলেজ তেতিয়া এনে এখন ঠাই হৈ পৰিল, য'ত অসমৰ যুৱ যুৱতীসকলে নিজৰ নতুন পৰিচয় আৱিষ্কাৰ কৰিছিল। কটন কলেজ কেৱল এখন কলেজ নাছিল, ই আছিল অসমৰ আত্মাৰ প্ৰতিফলন। ৭৫ বছৰ আগতে এই ৰাজপথত যি সপোন বোৱা হৈছিল, সেই সপোনেই আজিৰ গুৱাহাটীক গঢ়ি তুলিছিল। 1950 চনৰ পিছত গুৱাহাটীত লাহে লাহে পৰিৱৰ্তন আহিবলৈ ধৰিলে। শিক্ষা, স্বাস্থ্য আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নত দেখা পাবলৈ ধৰিলে। কিন্তু তেতিয়াও চহৰখনত এক ঘনিষ্ঠতাৰ ভাৱ আছিল, যিটো আজি কমি আহিছে। প্ৰতিটো গলি, প্ৰতিটো চুবুৰীয়ে এটা পৰিয়ালৰ দৰে অনুভৱ কৰিছিল। আজিৰ গুৱাহাটী দ্ৰুত আৰু বিকশিত, কিন্তু পুৰণি গুৱাহাটীৰ সৰলতাৰ অন্তৰংগতাই কেনেবাকৈ আমাক মনত পেলাই দিয়ে যে এখন চহৰ কেৱল অট্টালিকা নহয়, তাত বাস কৰা মানুহ দ্বাৰা গঠিত। আহক আমি এই স্মৃতিবোৰ সংৰক্ষণ কৰোঁ, যাতে ভৱিষ্যত প্ৰজন্মই জানিব পাৰে যে এসময়ত আমাৰ গুৱাহাটীখন কিমান নিশ্চিত আৰু সুন্দৰ আছিল। যদি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আৰু আমি এটা নতুন কাহিনীৰে লগ পাম। ধন্যবাদ।